চৰাইদেউ জিলাৰ বৰহাটত পশ্চিম নলবৰীয়াত নাহৰ ফুটুকীৰ সন্ত্ৰাস নাহৰ ফুটুকীৰ আক্ৰমণত আহত দুজন আহত দুজনৰ নাম হৈছে ৰাজু বাস্কে আৰু খগেন গগৈ বিগত কেইবাদিনো ধৰি সন্ধিয়া হোৱাৰ লগে লগে নাহৰ ফুটুকীয়ে সন্ত্ৰাস চলাই আহিছে সন্ধিয়া হোৱাৰ লগে লগে বাঘ আহি গোহালিৰ পৰা গৰু ছাগলী গড়ালৰ পৰা হাঁহ কুকুৰা গাহৰি ইত্যাদি পশুধনৰ অনিষ্ট সাধন কৰিছে দুজনক কৰিলে এজন লেবালা এজন অসমীয়া তাৰ নাম ৰাজু গগৈ গগৈ নহয় ৰাজু মাৰাণ্ডি হাতত কৰিছে তাৰপাছত ভৰিত কৰিছে বুকুতো কৰিছে বাঘটো এতিয়া এইফালে বাগানৰ পৰা কোম্পানী বাগানৰ পৰা পাৰ হৈ পিনে এতিয়া আমাৰ গাঁৱৰ বাগানত আপোনালোকে ফৰেষ্টক এতিয়ালৈকে জনোৱা হোৱা নাই হৈছে যদিও নেজানিছোঁ